बहुत दिन पिছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। একচুৱেলি ইমান দিনে ভিডিঅ' বনোৱা নাছিলোঁ, তো বিশেষ এটা প্ৰব্লেমত। তো আজি এটা আৰ্নিং এপ লৈ পেলাই আলোচনা কৰিম। তো একচুৱেলি সেই এপৰ দ্বাৰা মই কিমান টকা ইনকাম কৰিলোঁ আৰু কিমান সহজত আমি ইনকাম কৰিব পাৰোঁ। মাত্ৰ 1 টকা ইনভেষ্ট কৰি পেলাই আপোনালোকে কেনেকৈ ইয়াৰ পৰা 100ৰ পৰা আপ টু 1500ৰ ভিতৰত আপোনালোকে ইনকাম কৰিব পাৰিব। ঠিক আছে, এতিয়া মই এপটো অ'পেন কৰিম। চাওক, এপটোৰ নাম হ'ল নাভি এপ। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে আৰু টেলিগ্ৰামৰ জইনিং লিংক দিয়া আছে, তাতে গৈ আপোনালোকে মেছেজ কৰিব পাৰে। মই আপোনালোকক লিংকটো দি দিম আৰু কেনেকৈ প্ৰচেছটো কমপ্লিট কৰিব লাগে মই আপোনালোকক ডিটেইলছ মেছেজ কৰি কৈ দিম। ঠিক আছে, এতিয়া চাওক প্ৰফাইলত যাই পেলাই ইয়াতে চাওক ৰিৱাৰ্ড। ইয়াতে চাওক মোৰ টোটাল ৰিৱাৰ্ড ইয়াৰ পৰা ৰিচিভ হৈছে 2351 টকা। আৰু ইয়াতে চাওক 100 টকা, 200, 200, 200 এনেকৈ জাষ্ট 1 টকা এটা ট্ৰেনজেকশ্যন কৰি পেলাই বা 1 টকা এটা ইয়াতে ইনভেষ্ট কৰি পেলাই আপোনালোকে গল্ডত 200 টকা কেছবেক ইয়াৰ পৰা আপোনালোকে ৰিচিভ কৰিব পাৰিব। ঠিক আছে, ইয়াতে চাওক। তো যদি আপোনালোকে এইটোত আপোনালোকে কাম কৰিব বিচাৰে একেবাৰে ফ্ৰী হয় দেই, মাত্ৰ 1 টকা এটা ইয়াতে ইনভেষ্ট কৰিব লাগে। মাত্ৰ 1 টকা এটা ইনভেষ্ট কৰিলে আপোনালোকে ইয়াতে ভাল এটা ইনকাম জেনেৰেট কৰিব পাৰিব। আপ টু 30,000 লৈ কিনে আপোনালোকে ইয়াতে ইনকাম কৰিব পাৰিব। তো চাওক, আৰু মোৰ ভিডিঅ'ত কোনো এডিট নাপাব দেই। মই যিখিনি ভিডিঅ' বনাম একেবাৰে লাইভ সহকাৰে মই ভিডিঅ' বনাম, কোনো মোৰ ভিডিঅ'ত এডিট চেডিট নাই। ঠিক আছে, চাওক মই আৰু যদি লিংক ইয়াৰ চাইন আপ লিংক মই ডিছক্ৰিপশ্যনত দি দিম আৰু হোৱাটছআপ আৰু টেলিগ্ৰামৰ লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে। মই ফুল প্ৰচেছটো আপোনালোকক কৈ দিম। আজিৰ ভিডিঅ'টো ইমানলৈ, ধন্যবাদ।